কা আন্দোলনৰ পাছতে এক ডিজিটেল মাধ্যমৰ যোগেদি এক নতুন সূচনা গঢ়াৰ চেষ্টা কৰিছে EIA 2020ৰ বিৰুদ্ধে। এই EIA 2020 খচৰাখনৰ ভিতৰতনো কি আছে বা EIA ফুল ফৰ্মনো কি আমি জানোনে? আহক আজি আমি আলোচনা কৰিম EIA বিষয়ে। EIA সম্পূৰ্ণ অৰ্থ হৈছে এনভাইৰনমেণ্টেল ইম্পেক্ট এছেছমেণ্ট। অৰ্থাৎ EIA 2020ৰ যি খচৰা মুকলি কৰা হৈছে সেই খচৰাত থকা কেইবাটাও কথাই সমগ্ৰ ভাৰতৰ বাবে ভয়ংকৰ। কিন্তু অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰত এই খচৰাখনে কিছু নতুন বিপদ কঢ়িয়াই আনিব। খচৰাখনৰ মতে আন্তঃৰাষ্ট্ৰীয় সীমাৰ পৰা প্ৰায় 100 কিলোমিটাৰ আকাশী দূৰত্বৰ ভিতৰত পাইপলাইন বা পথ নিৰ্মাণৰ দৰে প্ৰকল্পসমূহৰ ক্ষেত্ৰত ৰাজহুৱা আলোচনাৰ বাট সম্পূৰ্ণৰূপে বন্ধ কৰিছে। আমাৰ বাবে ই অতিকৈ ভয়ংকৰ কথা। বাংলাদেশ, ভূটান, নেপাল, ম্যানমাৰ আৰু চীনে আৱৰি থকা উত্তৰ পূবৰ বৃহত্তৰ অঞ্চলেই এই সংজ্ঞাত সোমাই যাব। ভাৰতৰ আন ৰাজ্যসমূহে যিদৰে কোনো প্ৰকল্পৰ ক্ষেত্ৰত মাত মতাৰ বা নিজৰ মতামত ৰখাৰ সুবিধা পাব, তাৰ পৰা কিন্তু অসম বঞ্চিত হ'ব। ইয়াৰ উপৰিও ষ্ট্ৰেটেজিক প্ৰকল্পসমূহক এতিয়া চৰকাৰে ৰাজহুৱা আলোচনাৰ পৰা আঁতৰাই ৰাখিব পাৰিব। কিন্তু সমস্যাটো হ'ব তাতেই, ষ্ট্ৰেটেজিক প্ৰকল্প কোনবোৰ হ'ব সেয়া নিৰ্ধাৰণ কৰিব চৰকাৰেহে। গতিকে এতিয়া যিকোনো প্ৰকল্পকেই ষ্ট্ৰেটেজিক বুলি কৈ ৰাজহুৱা আলোচনাৰ পৰা আঁতৰাই ৰাখিব পাৰিব। আগতে চৰকাৰে কিছুমান প্ৰকল্প স্থাপনৰ অনুমতি দিব, তাৰ পাছতহে পৰিৱেশ সুৰক্ষাৰ অনুমতিৰ কথা আহিব। ইমান দিনে এই পৰিৱেশ সুৰক্ষাৰ অনুমতি আগতেই ল'ব লাগিছিল। কিন্তু EIA 2020 অনুসৰি পূৰ্বে 6 মাহৰ মূৰে মূৰে উদ্যোগ প্ৰকল্পসমূহে দিয়া পাৰিপাৰ্শ্বিক নীতি পালনৰ প্ৰতিবেদনৰ সময়সীমাও বঢ়োৱা হৈছে 1 বছৰলৈকে। যিকোনো প্ৰকল্পৰ ক্ষেত্ৰত ৰাইজৰ ওজৰাপত্তি দিয়াৰ সীমাও এই খচৰাৰ পূৰ্বৰ 30 দিনৰ পৰা 20 দিনলৈকে হ্ৰাস কৰা হৈছে। আমাৰ ঠাইবোৰ প্ৰাকৃতিক সম্পদত অতিকে চহকী, বিশেষকৈ অসম তথা উত্তৰ পূৰ্বাঞ্চল। কিন্তু ইমান দিনে চৰকাৰসমূহৰ এই সম্পদসমূহ আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত যি দুৰ্বল আৰু উদাসীন নীতি সেয়া আমি সদায় দেখি আহিছোঁ। আৰু তাৰ ফলতেই বাগজানৰ দৰে ঘটনাৰো আমি মুখামুখি হ'বলগীয়া হ'ল। EIA 2020ৰ বিষয়ে বৰ্তমানেও কিছু লোক অজ্ঞাত। অসমত সামাজিক মাধ্যমেই হওক বা সংবাদ মাধ্যমতেই হওক লাহে লাহে এই বিষয়টিয়ে চৰ্চা লাভ কৰিছে। কিন্তু যিহেতু অসম আমাৰ অধিকাৰ আৰু অসম আমাৰ ভৱিষ্যত, সেয়েহে এই বিষয়টিৰ সৈতে আমি সকলোৱে একাত্মকভাৱে জড়িত হ'ব লাগিব। EIA 2020ৰ মতে পাৰিৱেশিক ভাৰসাম্যতা বা পাৰিৱেশিক প্ৰদূষণৰ বিষয়ে আমাৰ ওজৰ আপত্তি থাকিলেও আমি কোনো ধৰণৰ প্ৰতিবাদ কৰিব নোৱাৰিম। অথচ আমি প্ৰতিবাদ কৰিলেও সেই প্ৰতিবাদ বেআইনী বা অবৈধ বুলি ঘোষণা কৰা হ'ব। গতিকে আমি সময় থাকোঁতে আমি আমাৰ পথ নিজে প্ৰশস্ত কৰিব লাগিব। 11 আগষ্টৰ আগতে আমি সকলোৱে কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ ওজৰ আপত্তি মেইল অথবা টুইটাৰ যোগে প্ৰেৰণ কৰিব লাগিব। কেনেদৰে অথবা কোনখিনি কথা আমি প্ৰেৰণ কৰিব লাগিব সেই সকলোখিনি এই ভিডিঅ'টিৰ ডেছক্ৰিপশ্যন বক্সত দিয়া হৈছে। তাৰ পৰা অতি সহজতে আপোনালোকে মেইল অথবা টুইট কৰিব পাৰিব।